গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজি ৰাতিপুৱা 10:30 আৰু মই যাব লাগে আমিনগাঁৱত। মানে ৰাতিপুৱা 9টা বজাতে আমিনগাঁৱত যাব লাগিছিল। ৰাতিপুৱা 4টাৰ পৰা যিটোহে বৰষুণ দিছে, একদম মানে শান্তি নোহোৱা কৰি দিছে জীৱনটো। তো এতিয়াও বৰষুণ, বতৰটো মেঘামেঘিকৈ আছে, এচাক ডাৱৰীয়া কৰিয়ে আছে বতৰটো। তেওঁ যাব লাগিব, কাম আছে যেতিয়া। তো ময়ো যাম আৰু মোৰ লগৰ এজনো যাব। তাক ফোন কৰিছোঁ, তাক ওলাই থাকিব দিছোঁ। চ' তাক উঠাই কিনে দূৰ পাই ফাইনেলি মিজিতৰ ঘৰ আহি পালোঁ। মানে এতিয়া সি ওলাই নে ওলাবহে গৈছে। মই তাক ঘৰতে ফোন কৰি কৈছোঁ বোলো ওলা, এতিয়ালৈকে ওলাই নাই। তো এতিয়া অলপ ৱেইট কৰোঁ, সি আহিলে গৈ আছোঁ। ৱেলকাম। ইমান দেৰি কৰা, মইতো ঘৰত থাকিয়ে ফোন কৰিছোঁ আহিবাক লাগি। অলপ দেৰি হৈ যায় আৰু মানে লিখিত লিখিত অলপ কাম থাকে নহয়। মিনিষ্টাৰহে জানো সি। মই তাক ঘৰত থাকিয়ে ফোন কৰিছোঁ বোলো ওলা, সি এতিয়ালৈকে ওলাই নাই, এয়া ওলছি 10 মিনিট ৰখ। মই টিভি চাই আছিলোঁ, সেইকাৰণে অলপ লেট হৈ গ'ল আৰু। মই ব্লগ বনাব লাগে, ব্লগ বনাম কাৰণে গাড়ী আগ চলাব দিছোঁ বাৰু। তো বাইদেউ পেলাই হ'ব দে। এই বতৰ চাইছোঁ কি একদম ক'লাকৈ আহিছে মেঘ, বাপৰে একদম বেয়া ভিজিবহে লাগিব যেন পাইছোঁ একদম। আমিনগাঁও আহি পালোঁ। এতিয়া ফাৰ্ষ্টতে মোৰ গাড়ীত দিলে, মানে গাড়ীৰ RC-খন আজিলৈকে আহে নাই, প্ৰায় 1 বছৰে হ'ল গাড়ী কিনে, হ'ব আৰু আগষ্টত 1 বছৰ হ'ব। চ' ফাৰ্ষ্টতে গাড়ীখনৰ RC-খন আহিছে নে সুধোঁ, ইয়াত ডিলাৰত আহিছিল এতিয়া। চ' সুধি কিনে মই ডিলাৰত গৈছোঁ, মানে যোনজনী আহিছিলে তোমাৰ কামখিনি চাই মেলি প্ৰায় ইমান দিন হ'ল, মানে এতিয়ালৈকে আজিলৈকে গাড়ীৰ RC আহে নাই। এতিয়াও সোমালোঁ হ'লে সুধিলোঁ, কিন্তু RC আহে নাই। কি যে কৰি আছে নহয় অফিচবিলাকে ক'ব নোৱাৰোঁ আৰু। কিমান দিন লাগেনে, এবছৰ লাগেনে বাৰু কাৰোবাৰ RC আহোঁতে। এতিয়া আহিলোঁ আমিনগাঁৱত দ্বিতীয় অফিচ। মানে দ্বিতীয় অফিচত অলপমান কাম আছিল, লাইচেঞ্চৰ কাম অলপমান আছিল। চ' এইবোৰ আহিলা মোৰ লগত। এই চাইছোঁ দ্বিতীয় অফিচৰ সন্মুখত পানী চাইছোঁ, কেনেকৈ আহিব লগা আছিল। এতিয়া আহিলোঁ লাইনৰ অফিচত। এই লাইনৰ বিল দিবলৈ আহিছোঁ, কিন্তু যিটোহে মানুহ, ভাবিছোঁ অনলাইনে দিওঁ নেকি। মই নিদিওঁ বাৰু, এই লগৰটো দিব অনলাইন, তাক পইচাটো দিলেই হ'ল বাৰু। নিদিলেও কথা নাই, লগৰ চলি আপোনাৰ চলি যাওঁ। ধুনীয়াৰ মানুহে চাকছোঁ, বহুত মানুহে চব নাযাওঁ বুলি ভাবিছোঁ। ফাইনেলি বিল দিয়া কমপ্লিট। আৰু ই অনলাইন দিব গৈছিল বিলটো, কিন্তু আহিলোঁ যেতিয়া একেলগে অফলাইনে দি দিলোঁ বিলটো। চ' এতিয়া আমি এঠাইৰ পৰা ফুৰি আহোঁ, যিটো জেগাত ভিলৈ যাম না, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখন হৈছে শৰাইঘাটৰ নিউ ব্ৰিজখন, ওপৰত গাড়ী যাই আছে, আৰু আমি যাম এতিয়া ৰাইটৰ চাইডে। তো চাই দিয়ক, সোমাই দি গাড়ী সোমাই দি, ৰাইটত সোমাই দে গাড়ী। চলো চলো, যিটো জেগালৈ নি আছোঁ না, ভিডিঅ'টো চাই থাকক শেষলৈকে। ঠাইখিনি ইমান ধুনীয়া, নিৰল নিস্তব্ধ আৰু বঢ়িয়া বতাহ, ঠাণ্ডা বতাহ আহি থাকে। চাই থাকক, চাওক কি ধুনীয়া পৰিৱেশ এটা দেখাই আছোঁ চাই থাকক। পুৰণা ব্ৰিজ দেখা পাই আছে, সেইখনৰ এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, মানে ব্ৰিজখন বন্ধ হৈ আছে। এতিয়া গোটাই মানুহে চাকছোঁ এই নিউ ব্ৰিজত খোজ কাঢ়ি যাই আছে। ইয়াৰ পৰা একদম মূৰলৈকে, যিমান তেওঁলোকে দেখা নাপায় এই ব্ৰিজখন গোটাই খোজ কাঢ়ি যাব লাগিব এতিয়া। মানে বহুত জাম আৰু ৰাস্তাটো, এখন ব্ৰিজেদি মানে অহা যোৱা দুটা চলি আছে। ইমান ধুনীয়া এটা পৰিৱেশ, মানে পানী বহুত, ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে, বহুত পানী বাঢ়িছে। ইয়ালৈকে পানী আছে, চাই লওক। আগতে মই এদিন আহিছিলোঁ ইয়াত, এইবিলাক একো তল যোৱা নাছিল। এইটো 8 নম্বৰ যোনটো সূতা দেখা পাইছে, এইটোতো গোটাই তল গৈছে। সূতাটো মানে যোনখন একদম এটা প্ৰটেকশ্যনৰ সেই থাকে ন, সেই গোটাইখন তল গৈছে। ৱাও কি ধুনীয়া এটা পৰিৱেশ। মানে দুখন ব্ৰিজৰ তলত যে ব্ৰহ্মপুত্ৰ বৈ গৈছে, তাতে শীতল বতাহ, আৰু এনেকুৱা দৃশ্য হয়তো আপোনালোকে বহুতেই দেখাই পোৱা নাই। হয়তো কিছুমানে দেখা পাবও পাৰে, মোৰ হিচাপততো বহুতেই দেখাই নাই। ভাল লাগছে, তাৰমানে বহুত দিন অহা নাই না, ঘৰত আছোঁ এনে লকডাউন আগত আহিছে না, আগত আহি পোৱা নাই ইয়াতে। নাই, আজি আহিলোঁ আৰু মনটো ভাল লাগি গ'ল, ফ্ৰেছ লাগছে অলপ। বহুত দিন লকডাউনত মানে আমি ঘৰতে সোমাই আছোঁ আৰু মানে এটাৰ পিছত ওলাব নোৱাৰি, এনেকুৱা হৈ আছে এইকেইদিন। কি ক'ব আৰু, মানে ভিউটো এবাৰ চাকছোঁ, কি ধুনীয়া ভিউ, মানে একদম নক'ব আৰু, কি একদম মজা লাগি যায়। মানে এইটো দৃশ্য দেখা পালে, দুখন ব্ৰিজৰ তলত ব্ৰহ্মপুত্ৰ, তাতে বতাহ, তাতে পাহাৰ, ইয়াত মানে বহি থাকিব ইচ্ছা। কি ধুনীয়া এটা পৰিৱেশ। থাকোঁতে বাটত মানে বহুতো আনাৰসৰ দোকান দেখা পালোঁ, বোলো আনাৰস লৈ যাওঁ, দাম চাম সোধোঁ কেনেকৈ। যোৰা 70 টকাকৈ দিছে বাৰু। তো লৈ যাওঁ, এযোৰা নানাওঁ, মানুহ কম যাতে এটা যোৰাই নিম। এই ধুনীয়াৰ আনাৰস এইবিলাক, এইটো আনাৰস লৈছোঁ। এতিয়া খোৱাহে কথা আৰু, মানে ঘৰৰ পিনে যাই আছোঁ। আমিনগাঁৱত কাম পাতি হ'ল। চ' এতিয়া আহিছোঁ যেতিয়া আগাচুৰি হৈয়ে যাম। চ' লগৰজনক মাতি ঘৰৰ পিনে যাওঁ, এই বোলে মছজিদত নামাজ পঢ়িব যাব এতিয়া। চ' আমি দুটাও আৰু এতিয়া দেখা থাকোঁ, আমি যাওঁ
বেষ্ট অফ লাক ফৰ দ্য এক্সাম ভালকৈ দিবি পৰীক্ষা এইটো এটা আছিল সৰু ব্লগ যদি ব্লগটো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ বাই বাই তোৰ মই আগত দি নহয় এনেকৈ লো এনেকে ময়ো দিম নাই নাই আজি প্ৰথম আহিলোঁ কিন্তু আহি ভাল লাগিছে অলপমান লিখি দিওঁ কম হা লিখি দিওঁ কাটি দিয়ে যা তই মই যাওঁ দি দে যাওঁ যা বাই বাই